অৰুণাচলীয়ে অসমীয়া যুৱকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা কাণ্ডক তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। অৰুণাচলীয়ে দেখা যায় বাৰে বাৰে আমাৰ অসমীয়া যুৱকক গুলীয়াই হত্যা কৰা দেখা যায়। আকৌ কেতিয়াবা দেখা যায় দাৰে কাটি কাটি নিৰ্মমভাৱে হত্যা কৰা ঘটনা আমাৰ মাজত বাৰে বাৰে আহি থাকে। শংকৰ পেগু আৰু প্ৰবাস দলে কৰ্মসূত্ৰে অৰুণাচললৈ যোৱাত তেখেতক অৰুণাচলীয়ে হত্যা কৰা দেখা গৈছে। আচলতে আমি এনে ঘটনা বাৰে বাৰে আমি দেখা পাইছোঁ। অৰুণাচলীয়ে এনে ঘটনা অসমীয়াৰ যুৱকৰ লগত কেতিয়াবা অসমীয়া যুৱকক দাৰে কাটি কাটি হত্যা কৰা দেখা যায় আৰু কেতিয়াবা গুলীয়াই হত্যা কৰা দেখা যায়। এতিয়ালৈকে অৰুণাচলী চৰকাৰে অসমীয়া যুৱকক কৰ্মসূত্ৰে যোৱা তেখেতৰ কোনো ধৰণৰ সুৰক্ষা প্ৰদান কৰা দেখা নাই। আমি এনে চৰকাৰক অৰুণাচল চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰক এতিয়ালৈকে অৰুণাচল চৰকাৰক বাধ্য কৰোৱাব পৰা নাই যাতে অসমীয়া যুৱকক যিসকল লোকে কৰ্মসূত্ৰে অৰুণাচললৈ যায় তেখেতক সুৰক্ষা কোনো ব্যৱস্থা গ্ৰহণ কৰোৱাব পৰা নাই। আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰ তথা অৰুণাচল চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আৰু ইয়াৰ পৰা আমি সকীয়াই দিছোঁ যেতিয়ালৈকে শংকৰ পেগু আৰু প্ৰবাস দলে ন্যায় নাপায় আমি সকলো অসমীয়া একত্ৰিত হৈ আমি গণতান্ত্ৰিকভাৱে ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু বাৰে বাৰে অৰুণাচলীয়ে আমাৰ অসমীয়া যুৱকক এনেদৰে হত্যা কৰি থাকিব। আমি এনে বহি থাকিম অসমীয়া হৈ এনে হ'ব নোৱাৰে। আমি সকলো অসমীয়া একত্ৰিত হৈ গণতান্ত্ৰিকভাৱে ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।